ভাতটাই বনাই লওঁ পাই সেই ৰাতিপুৱা কি বুলি কয় ৰুটি খাওঁ আজিকালি আকৌ সেই ভাত খাবলৈহে মন যায় ৰাতিপুৱা সাঁজটো আকৌ ভাত কেইটামানকে বনাই লওঁ চা কিনো বনাওঁ জানো পাই শাক পাচলি একো এটা নাই এখেতক ক'লো বোলো সেই ঘৰতে বোলো শাক পাচলি কেইটামান কৰিবচোন খাম বোলো অৰ্গেনিক বোলো খেতি বোলে সাৰ চাৰ নিদিয়াকৈ নাই কিখননো কৰি থাকে আৰু মোবাইলটো টিপি ন দিনটো এইখিনি আহিলেচোন ফোনটো মোলৈ আকৌ কাৰ ফোন আহিলে পাই চাওঁচোন হেল্ল' ময়ে হয় পটেশ্বৰী কি আছে কি আহিছে নেকি এপইণ্টমেণ্টখন হয় নেকি অংগনবাড়ী মাষ্টৰণী বৰ ভাল লাগে মোৰ সৰু পাই পাই বোলো সেই সৰু চাকৰি এটা পোৱা হ'লে বোলো ভাল হৈছে দেই ভাল হৈছে হ'ব হ'ব দিয়ক 1 ছেপ্টেম্বৰৰ পৰা জইন কৰিম ঠিক আছে দিয়ক মই যে চাকৰি পালোঁ অংগনবাড়ী চাকৰি অংগনবাড়ী মাষ্টৰণী ভাল হৈছে দেই ভাল হৈছে শুনিছা ভাল খবৰ এটা আছে শুনা এটা হৈছে আমি দাও হিংটাও তাক পঠাইছে ডেভেলপত ঠিলা যে কথাটো কি আপনি গমেই নাপায় মই চাকৰি পালোঁ বোলো অংগনবাড়ী মাষ্টৰণী তুই চাকৰি পালা নেকি ভালে হ'লে ইমান ভাল লাগিছে মনটো এতিয়া জইন কৰাৰ কথা 1 ছেপ্টেম্বৰৰ পৰা লেটেকু গাঁৱত দিছে আমাৰ ধলং গাঁৱৰ কাষৰ গাঁওখন যে লেটেকু গাঁওখন তাত দিছে ভালে হ'লচোন ওচৰতে হ'ব এখন গাঁও পাৰ হৈ থাকিবা পিছে তুমি মেইনজনী নে সহায়িকাজনী হয় চাবলৈ আহিছে মই মেইনজনী মোৰ তলত এজনী সহায়িকা থাকিব মই মেইন মাষ্টৰণী আকৌ অংগনবাড়ী মাষ্টৰণী ভাল লাগিব দেই সেই কি বুলি কয় ঢেৰ দায়িত্ব বুজিছে নে তাত গ'লে মানে সেই সৰু ল'ৰা ছোৱালীবোৰক এই পঢ়াব লাগিব খেলাব লাগিব তাৰপিছত আকৌ মাজে মাজে চাটুগুৰি আহে ন চাটুগুৰি দিব লাগিব তাৰপিছতে সেই মচুৰ দাইল আহিব মচুৰ দাইল চাউল আলু দাইল সেইবোৰ দিব লাগিব ল'ৰা ছোৱালীবোৰক তাৰপিছত কবিতা আবৃত্তি শিকাব লাগিব গান শিকাব লাগিব নাচ শিকাব লাগিব সেইবোৰতো মই পাওঁৱেই আৰু পঠাইছে সেইবোৰত চুকাই আৰু পাই বঢ়িয়া দেখোন সেইবোৰতো তুমি এক্সপাৰ্টেই আৰু গান কবিতা এই নাচ এইবোৰতো আৰু তুমি আৰু চান্স পালে নাচিয়ে দিয়া আৰু এইবোৰ ল'ৰা ছোৱালীবোৰক শিকাবা ভালহে আগবাঢ়িব আৰু হেৰি দাইল আলু চাউল সেইবোৰ টেনশ্যন ল'ব নালাগে মোৰ স্কুটিখন আছে নহয় এই আমাৰ লটাৰীত থোৱা গাড়ীখন আছে এইবোৰত কঢ়িয়াই দিম আৰু মই আৰু কেলৈ কাৰণে আছোঁ আৰু তোমাক সহায় কৰিবলৈহে আছোঁ আৰু তুমি চাকৰি পাইছা মই চাকৰি পাইছোঁ একেটা কথাই নহয় জানো আৰু 1 ছেপ্টেম্বৰৰ পৰা জইনে কৰিম আৰু ভাল লাগিব দেই অকণমান এই চাকৰি এটা পালোঁ বুলি অকণমান হেৰি ভালো লাগিব ধৰক চাকৰি মানুহ বুলি কৈ মানে নিজকে ভাল নালাগিব জানো আৰু ল'ৰা ছোৱালীবোৰক পঢ়াবা শুনাবা নিজকে এই অকণমান নিজেও ইম্প্ৰুভ হ'বা চাকৰি কেইটকামান পাবাও পইচা কেইটামান হাতত চুবলৈও পাবা ভাল হ'ব আকৌ বৰ ভাল লাগিছে পাই মানুহবোৰ বৰ জ্বলিব আকৌ আনকি পঠাইছে চাকৰি পালোঁ বুলি ক'লে কিছুমান চকু চৰহা মানুহে বৰ জ্বলিব আকৌ মই যে ভবাই নাছিলোঁ মোৰ ইণ্টাৰভিউটো ভালে আছিলে বাৰু তাৰপৰা বোলো মই বোলো ক'ত পাম আৰু ইমান বোলো সেই ধুনীয়া ধুনীয়া ছোৱালীবোৰ আহিছে বোলো এই অংগনবাড়ী মাষ্টৰণী হ'বলৈ বোলো ইণ্টাৰভিউ দিবলৈ বোলো তাৰপিছত সেই ইণ্টাৰভিউত ভালকৈ ৰাখিছিলোঁ আৰু সেইটো কাৰণে পালোঁ বোলা পটেশ্বৰী হেৰি মই মাংস অকণ লৈ আহোঁগৈ আজি পাৰ্টিত খাব লাগিব আৰু কাইলৈ তুমি স্কুল যাব লাগিব নহয় মই থৈ আহিমগৈ বাৰু প্ৰথম দিনাখন থৈ আহিবগৈ কবিতাবোৰ মনত ৰাখিব লাগিব পাই সৰু ছোৱালীক শিকাব লাগিব নহয় কবিতা এটা কি আছিলে এই অফিচাৰ খগজ আমৰাৰ এইখন ফুলনি অতিকৈ শুৱনি আইতাৰ কাণত ধুৰীয়া পুৰণি পটেশ্বৰী স্কুল পাই গ'লাহি তোমাৰ অংগনবাড়ী স্কুল বৰ ধুনীয়া স্কুলখন পাই বৰ ধুনীয়া স্কুলখন এই ল'ৰা ছোৱালীবোৰ আহিব চাগে আৰু এতিয়া ন আহিব মই স্কুটিখন ইফালে ৰখাই থওঁ ৰ'বা অকণমান দেই এই কোনো নহালৈকে বাৰু মই ৰখি দিছোঁ কোনোবা ল'ৰা ছোৱালীবোৰ আহিলে মই যামগৈ আৰু দেই সেই ৰ'বা মই আগত ৰখাই থওঁগৈ বা স্কুটিখন সঁচাকৈ দেই বৰ ধুনীয়া স্কুলখন হেৰি শুনিছেনে কোনো নহয় আগতে মই এই পিছলি জখনৰ খিচাৰ বাঢ়ি ৰ'ব দেই একদম পটককৈ দেই পটককৈ সোমাব পটককৈ কৰা আকৌ কোনোবা যদি ল'ৰা ছোৱালী বাঢ়ি যায় হাঁহিব বুলিব বাইদেৱে এনেকৈ খেলি আছে আমাৰ খেলা বস্তুবোৰ বৰ মজা লাগিছে হ'ব থোৱা পঠাইছে কোনোবা ল'ৰা ছোৱালী আহি দেখি বহি পাই বৰ ভাল লাগিলে দেই এই কি বুলি কয় মোৰ নিজৰ ল'ৰালি কালে মনত পৰি গ'ল পটেশ্বৰী তুমিও আৰু দেই আমাৰ লেটেকুজান প্ৰাথমিক বিদ্যালয়ৰ অংগনবাড়ী নতুনকৈ অহা শিক্ষয়িত্ৰীগৰাকী আপুনিয়ে নেকি মই হয় পটেশ্বৰী শইকীয়া মই নতুনকৈ ইয়াতে এইজন মুখ্য শিক্ষয়িত্ৰীৰূপে আহিছোঁ অংগনবাড়ী স্কুললৈ এই কণমানিজনী আপোনাৰ নেকি ইয়াত পঢ়িব আহিছে ন এই কণমানিজনী মোৰেই আৰু তাইক লৈ আহিছোঁ মই অংগনবাড়ী স্কুলত বুলি প্ৰথমতে অলপ শিকাই লওঁ তাৰপিছতহে আৰু বেলেগ স্কুলৰ চিন্তা কৰিব লাগিব ন বাইদেউ নমস্কাৰ বৰ ভাল ছোৱালী আপুনি মেডামৰ হাজবেণ্ড নেকি হয় পিছে না মই থ'বলৈ আহিলোঁ নতুন স্কুল বোলো বিচাৰি নাপাব পাৰে বোলো থ'বলৈ আহিলোঁ আজি ভালেই কৰিলে ইয়াত বাৰু
বহুতে নাহে ন সেই অংগনবাদী স্কুললৈ ল'ৰা ছোৱালী অলপ আছে থকাটো এই খালি এতিয়া ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কাৰণে মানে বেছি ল'ৰা ছোৱালী নাহিব চাগে যিকেইটা আহে সেইকেইটাকে আপুনি পঠাই দিব ঠিক আছে ভাল লাগিল বাৰু আপোনালোকক লগ পাই বৰ ভাল লাগিল পাই বাইদেউ মই নাচ শিকি বহুত ভাল পাওঁ আপুনি বাৰু নাচিব জানেনে নকৈছাহে আৰু মই বিহু নাচো নহয় বিহু এতিয়া আছিলোঁ সৰুতে আগতে মানে গাভৰু কালত এতিয়া আৰু এই ঘৰতে নাচি থাকোঁ এতিয়া তোমালোকক শিকাম আকৌ সেইকাৰণে চাকৰিটো পালোঁ আকৌ আমাৰ এইও বিহু নাচে মই মৌ কৰি শিকাইছোঁ এইক নাচিব বৰ ধুনীয়া নাচে তাইও সেই পটছে এবাৰ নাচি দেখাই দিয়া আৰু বুজিছা দুইজনে নাচা নহ'লে পাই বঢ়িয়া হ'ব নাচাক নহ'লে মই নাচো আহা তেতিয়াহ'লে ৰাতি বিহু নাচিবলৈ যাওঁৱে আহা নাচি নাচি যাওঁ আমি ৱাহ বঢ়িয়া হৈছে বাইদেউ সেৱা জনাব মই গুৰু পাই গ'লো ডান্সাৰ গুৰু আশীৰ্বাদ কৰিছোঁ যাতে তুমি একদম ডাঙৰ এগৰাকী নৃত্যশিল্পী হোৱা আমাৰ অসমৰ গোটেই নাম উজ্বলাই দিয়া আৰু দেই ছোৱালীজনী